হেৰ মহাদেৱ তো বিশ্বৰ ষষ্ঠ আৰু অসমৰ সৰ্বোচ্চ শিৱৰ প্ৰতিমূৰ্তি 91 ফিট ওখ মানে ক'ত আছে এইটো তো আমি যাব লাগিছো আমি দুটা আহিছোঁ মানে যাবৰ কাৰণে তো ক'ত আছে ভিডিঅ'টো চাই থাকক তো সকলোখিনি গম পাব 91 ফিট ওখ মানে মূৰ্তিটো ফাৰ্ষ্ট টাইম যাম আমিও দেখা নাই তো বোলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ স্বাগতম জনাইছোঁ মোৰ চেনেল ধ্ৰুৱজ্যোতি ব্লগলৈ তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ গাইজ তো বোলক গাড়ী লৈ আহিছোঁ আমি দুটাই তো ইও আছে জ্যোতিময় মোৰ লগত তো বোলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো শেষলৈকে চাই থাকিব তো এতিয়া গাড়ীত বহি আমি এতিয়া আমাৰ যাত্ৰা উঠি লওক আমাৰ যাত্ৰা আৰম্ভ কৰি দিওঁ এই চেনেলটোত আপোনালোকে মৰম অলপ দি যাব তো চেনেলটোত 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব যাই আছে তো 1K চেনেলটোত 1K হোৱাৰ পিছত আমি কিবা এটা ভাবছোঁ গাইজ তো সেইখিনি গম পাব কি এটা ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাম তো ইয়ো আছে কনচেপ্টটো ইয়ে কৈছে মোক তো গাইজ সোনকালে 1K কৰি দিয়ক তো বহুত আশা কৰি আছে সোনকালে কৰি দিয়ক তো বেছি নালগে গাইজ বেছি নালগে কম লাগে বেছি অলপমান লাগে আৰু তো অলপ মৰমখিনি দেখে দিয়ক তো এয়া আমি যাই আছোঁ তো গাইজ মেপত চাইছে যাই আছোঁ কি যাই আছোঁ নিজে ধৰব পৰা নাই 10 মিনিট দেখে আছে কিন্তু গম পোৱা নাই তালৈকে গেটো পৰিল হৈছে দে আমি আহিছোঁ মানে ফাৰ্ষ্ট টাইম আহিছোঁ না আমিও চিনি নাপাওঁ তো চিনি নাপাওঁ কাৰণে আমিও মেপ উলিয়াই লৈছোঁ মেপ উলিয়াই লৈ মেপত চাইছে যাই আছোঁ তো আমিও ফাৰ্ষ্ট টাইম তো আপোনালোকক দেখাবৰ কাৰণে যাই আছোঁ আমিও দৰ্শন কৰিব যাই আছোঁ তো ভিডিঅ'টো চাই থাকিলে গম পাব কণ্টিনিউ কৰি থাকক শেষলৈকে চাব আৰু যোনে যোনে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি যাব অলপ মৰম দি যাওক গাইজ মৰম দি যাওক 1 বাজি গেল আৰু হে পছে গেট নাজনো দে আজি আৰু কি হয় আৰু যি হয় ভগৱানে জানে আৰু গেট খুলি দিছি তো গেট খোলালৈ এইখিনি জেগাত মানে কি হৈ যায় মানে এইখিনি জেগা বুলি নহয় আমাৰ পাঠশালাটো হয় মানে কাই আগে যাব কাই পিছত যাব মানে ৰেচ খেলে না ৰেচ খেলে পুৰা ৰেষ্ট হৈ যায় মানে গেটটি মানে সেয়া হৈ থাকে মানে ৰেচ মানে এই যে দিয়ে মানে 1 নম্বৰ 2 নম্বৰ মানে হুইচেল বাজে দিব মানে ষ্টাৰ্ট হ'ব হেনেহেন হৈ যায় খুলি দিয়ে আৰু ষ্টাৰ্ট হেৰ পৰা আহে তো আমি মেপ চাইছে যাই আছোঁ তো মেপত মই চাই আছে বেছি টাইম নাই আৰু 11 মিনিট দেখে আছে না কিমান দেখে আছে 9 মিনিট তো আমি যাই লওঁ তো যাই পাই লগ পাই আছোঁ গাইজ 90 ফিট 91 না 91 ফিট ওখ তো আমিও দেখা নাই তো বোলক তো আহি পালোঁ আমি নলবাৰী এইখিনি জেগাৰ নাম খাৰজাৰা কি খাৰজাৰা না খাৰজাৰা তো এইটো হ'ল কি বুলি কয় এইটো আশ্ৰম এইটো খাৰজাৰা আশ্ৰম তো খাৰজাৰা আশ্ৰমৰ কাষেদি এটা ৰাস্তা আছে তো এইটো ৰাস্তা মানে শ্মশানৰ ৰাস্তা তো মানে মন্দিৰটো মানে যোনটো মূৰ্তি বনাইছে তো মূৰ্তিটো শ্মশানৰ ওচৰতে তো আমি এইফালে নাম খাৰজাৰা তো আমি এতিয়া ভিতৰত দেখি যাই আছোঁ তো ৰাস্তাটো অলপমান বেয়া বনাই আছে পাথৰৰ ৰাস্তা না তাৰে ৰাস্তাৰ কাষতে আছে আশ্ৰমখন তো এইখন হ'ল আশ্ৰম খাৰজাৰা আশ্ৰম বুলি কয় ইয়াক তো আমি এতিয়া যাই আছোঁ ভিতৰীয়া ৰাস্তা মানে এইটো মানে মন্দিৰটো অলপ পাথৰীয়া জেগাত বনাইছে এলে আমি মন্দিৰটো দেখা পাইছোঁ মূৰ্তিটো এইটো পাথৰৰ মাজত মানে বনাইছে মানে নেচাৰৰ মাজত মানে প্ৰাকৃতিক পৰিৱেশৰ মাজত তো ইয়াত আশ্ৰমো আছে মানে গেটত মন্দিৰটোৰ বিষয়ে লেখা নাই গেটত দেখা আছে আশ্ৰম এই কি বুলি আছে তোমাৰ শ্মশান বুলি আছে শ্মশান পথ আছে খাৰজাৰা শ্মশান পথ ৰাস্তাটোৰ কাম হৈছে ৰলাৰ চলাৰ আছে তাতে পিছ হ'ব নেকি না ব্লক পাৰি দে ব্লক পাৰি দিব পাৰে এইটোৱে মন্দিৰ মানে এইটো মূৰ্তি দেখি আছোঁ ৰ'ব আপোনালোকৰ আগৰ পৰা ফাইনেলি আমি আহি পাই গ'লোঁ তো নলবাৰীত এই মূৰ্তিটো মানে অৱস্থিত আৰু জাগাখিনিৰ নাম খাৰজাৰা আশ্ৰমৰ তো আপোনালোকে যদি আহিবা খোজে তো খাৰজাৰা আশ্ৰম বুলি চাৰ্চ কৰি দিব তো আশ্ৰমৰ ওচৰেদি ৰাস্তাটো আছে তো ৰাস্তাটো সোমাই আহি তো আপোনালোকে দেখা পাব বৃহৎ আকাৰৰ শিৱ বাবাৰ মানে প্ৰতিমূৰ্তি
তো নেচাৰেল জেগাত বনাইছে পাথৰৰ মাজত তো বহুতে এতিয়ালৈকে নাজানে তো ইয়াত যে বনাইছে নলবাৰীৰ খাৰজাৰা তো আপোনালোকে আহিব পাৰে এতিয়াও কাম চলি আছে তো কিমান ফিট আছে কিমান ফিট 91 ফিট আছে 91 ফিট তো এই উষ্ণতা মানে অখটো 91 ফিট আছে তো আমিও যাওঁ ভিতৰলৈকে আৰু কিবা জানিব পাৰোঁ যদি সুধি লওঁ আমি তো কি ডাঙৰ কি বৃহৎ দেখছে না চাওক আৰু যদি আহিবা খোজে গুগল মেপৰ সহায় নল'ব যাই চিনি পাই খাৰজাৰাক লৈকে আহক তাতে কাবে সুধিলে কৈ দিব মানে আপোনালোকে আহিব খাৰজাৰা আশ্ৰমলৈকে তো আশ্ৰম আহি পালি আপোনালোকে নিজে গম পাব তো ইয়াত মানে দোকান পোহাৰ আছে আৰু এইফালে বনাই আছে কাম মানে চলিয়ে আছে তো এইফালে ৰাস্তা ঘাট বনাই আছে তো য'তে মই দেখুৱাইছিলে আহোঁতে ৰাস্তা ঘাটবিলাক বান্ধি আছে তো চাওক কি বৃহৎ আকাৰৰ কিন্তু মন্দিৰটো হ'ল পাথৰৰ মানে মাজত প্লেচটো ভাল হৈছে প্লেচটো খালী প্লেচ আৰু ফটোত দেখি আছিলোঁ ইমান দিনে তো ফটোত দেখা আৰু ৰিয়েলত দেখা বহুত পাৰ্থক্য এই যেনেহেনকৈ কয় না এই ফটোত আপি চাপি চালি যে ফটোত চালি আৰু ৰিয়েলত চালি ফটোত চালি বেলেগ পায় ৰিয়েলত চালি বেলেগ পায় তো সেনেহেন তো ফটোত দেখি আছিলোঁ তো আজি নিজৰ চকু দি দেখা পাইছোঁ তো মনটো ভাল লাগছি তো এতিয়া যাওঁ আমি ওপৰত সেৱা চেৱা কৰি লওঁ তো বোলক পাঠশালা পৰা ইয়াত আমি সেৱা চেৱা কৰি ল'লোঁ তো ইয়াত পুৰোহিত আছে তো পুৰোহিতৰ পৰা আমি জানো মানে মন্দিৰটো কিমান চনত স্থাপন হৈছে আৰু কোন জেগাত আছে তো আপোনালোকক কৈছোঁৱে কিন্তু মোৰ ভুল হ'ব পাৰে তো 2020 চনত মানে লকডাউনৰ ভিতৰত বনাই আছে বনাই 2023 হ'ল 18 ফেব্ৰুৱাৰী দিনা প্ৰাণ প্ৰতিষ্ঠা হৈছিল বাবাক প্ৰাণ প্ৰতিষ্ঠা কৰিছে প্ৰাণ প্ৰতিষ্ঠা হৈছিল গতিকে তাৰপিছত এইখিনি জানাৰ নাম বালিখিনি আশ্ৰমৰ পাছফালে বালিকৰীয়া অলপমান চাউণ্ডটো অলপ হেৰি হ'ব পাৰে তো জাগাখিনিৰ নাম বালিকৰীয়া খালজাৰা আশ্ৰম মানে আশ্ৰমৰ পাছফাল মানে তাৰে চাইডেদি ৰাস্তাটো বাবা তাৰমানে আৰু ইয়াত শ্মশান থকা বুলি শুনিছোঁ শ্মশান সেইখন শ্মশান পিছফালে এইখন শ্মশান কম্পাউণ্ডৰ ভিতৰত আশে কম্পাউণ্ডৰ বুলি ক'ব পাৰি মাজুলী ৱালখন আছে সেইখন শ্মশান কাম চলি আছে মন্দিৰটো না বৰ্তমান কাম চলি আছে কামটো হৈছে আপোনাৰ এই মহালক্ষ্মী সমবায় সমিতি মানে আমাৰ এই আপোনালোকৰ নলবাৰীৰে সমিতিটো নলবাৰীৰ সঞ্চয় এটা কিমান চনত বনাইছে 2020 লকডাউনৰ ভিতৰত মানে লকডাউনৰ টাইমত কাম চলি আছে 2023 আৰু এইফালে যি বনাই আছে এইফালে এইটো গুহা আছে ইয়াতে বাবাৰ পৰিয়ালটো আছে এইবোৰ পৰিয়ালটো আছে লক্ষী আছে সৰস্বতী আছে তাৰপিছতে বশিষ্ঠমুনি আছে মহাকাল আছে তাৰমানে ভিতৰত মানে সোমাই যাব পাৰিব এতিয়া ভিতৰত সোমাব পাৰিম ভিতৰত সোমাব পাৰিব তাৰ কিনাৰত কালিমা মূৰ্তি এটা হ'ব চাইডত দেখি চাইডত কালিমা মূৰ্তিটো হ'ব কালিমা মূৰ্তিটো সন্তুষ্টি হ'ব 61 ফুট আৰু এইটো লাম্বাটো কিমান আছে 91 মানে 91 ফুট আছে আৰু তাতে কি ক'লা এতিয়া কিমান গুহা এটা আছে গুহাটোৰ ভিতৰত গুহাটোৰ ভিতৰত সোমাই চাব পৰা যাব তাতে শিৱৰ পৰিয়ালটো আছে লক্ষী আছে সৰস্বতী আছে বশিষ্ঠমুনি আছে মহাকাল আছে সেইবিলাক তো আপোনালোকক দেও ক'লাকে তো সেইটো গুহাৰ ভিতৰতো আপোনালোক দেখাওঁ তো বোলক যাই দেখে আহোঁ ইয়াত চলি আছে কাম এইটো মানে ওপৰত দিয়ে পুৰা গুহা বনাই দিব আৰু ইফালে বাবা ভিতৰত সোমাব পাৰি এই শিৱ শংকৰ ভৰনাথ এই 91 ফিট মানে বাবাৰ মূৰ্তিৰ প্ৰতিমাটোৰ ভিতৰত মানে সোমাইছোঁ তো ভিতৰত গণেশ বাবা আছে এইফালে গোটেই দেৱ দেৱী ৰাখি দিছে তো এইটো পাৰ্বতী মা আছে শিৱ বাবা আছে তো এইটো গৰ্ভগৃহ বুলি কয় গৰ্ভগৃহ তো এইফালে তো কাম চলি আছে কাম সম্পূৰ্ণ হোৱা নাই কাম চলি আছে
আৰু এই ছাতিখন যোনদিনাৰ পৰা জ্বলাইছে মানে 2000 যোনদিনা মানে প্ৰাণ প্ৰতিষ্ঠা কৰিছে সিদিনাৰ পৰা এই ছাতিখন জ্বলি আছে মানে ইয়াত তেল ঢালে মানে তেল ঢালি ইয়াত মানে গেলানত ষ্টক কৰি থাকে মানে কাম চলিয়ে আছে 2020 চনত স্থাপন দেও কৈছে 2020 চনৰ লকডাউনৰ টাইমৰ পৰা কাম চলি আছে তো এতিয়াও কাম সম্পূৰ্ণ হোৱা নাই এইফালে চাওক সেইফালে ৰাস্তা বনাই আছে তো ৰাস্তা মানে মন্দিৰটো যিহেতু নতুনকৈ বনাইছে তো কাম চলি আছে বৰ্তমানলৈকে সেইফালে ৰাস্তাৰ কাম চলি আছে এইফালে গৰ্ভগৃহ মানে এইফালেদি ইয়াত মানে ওপৰত পূৰা ছাটেদি ঢাকি দিব আৰু এইফালেদি ভিতৰত মই আপোনালোকক যদি দেখাই আহিলোঁ ভিতৰত এইটো ৰাস্তা তো এইফালেদি সোমাই যাব লাগিব তো এইটো ৰাস্তা এইফালে সোমাই যাব পাৰিব এই বনোৱা কাম চলি আছে তো এইখিনিয়ে আপোনালোকক দেখাব আহিছিলোঁ বহুতে জনা নাছিল আৰু ময়ো জনা নাছিলোঁ তো আমি দুটাই আজিও ফাৰ্ষ্ট টাইম আহিলোঁ মানে আমিও শুনি আছিলোঁ ইমান দিনে ফটোত দেখি আহিছিলোঁ কিন্তু নিজৰ ৰিয়েলকৈ দেখা নাছিলোঁ তো আজি দেখিলোঁ প্ৰথম তো মনটো ভাল লাগছে তো এইফালে চাওক পূৰা 91 ফিট ওখ তো কেনে লাগছে আহি তোৰ অনুভৱ অনুভৱ মজা ফটোত দেখা আৰু ৰিয়েলত দেখা তো আপোনালোকক কৈছোঁ ছোৱালী এটাক যদি ফটোত দেখে তো সেই ছোৱালীটো যেতিয়া ফটোত দেখাৰ পিছত ৰিয়েলত দেখব তো তেতিয়া অলপ বেলেগহেন পাব তো সেনেহেন বস্তুটো চব ক্ষেত্ৰতে সেনেহেন চব সিহঁতে নিজৰ চকুদি দেখা বস্তু আৰু কেমেৰাৰ দেখা বস্তু বহুত পাৰ্থক্য আৰু এইফালে এইটো মানে গেট হ'ব এইখন মানে গেটখন গুহা টাইপ বনাই দিছে আৰু এইফালে বেছি দোকান বাহান নাই অলপ চলপ আছে আৰু দেও এইমাত্ৰ কৈছে কোনে মানে মন্দিৰটো সেই কৰিছে তো আগত এখন বেনাৰ আছে আপোনালোক এই যে শিৱ বাবাক দেখছে এই শিৱ বাবাৰ ইয়াতে স্থাপন কৰিছে এই মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি নলবাৰী তো সিহঁতে স্থাপন কৰিছে আৰু নেচাৰেল জেগাত কৰিছে দেখছে একদম নেচাৰেল জেগাখিনি একদম নেচাৰ আৰু ৰাস্তাগিলা নতুনকৈ বনাই আছে আৰু এইফালে পিছফালে আছে শ্মশান আৰু ভিতৰত কণ্টেক্ট নাম্বাৰ দিয়া আছে তো এইফালে আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি ল'ব পাৰে তো এইফালে দোকান এখন আছে ইয়াত পূজাৰ সামগ্ৰী পায় আৰু ইয়াত মানে ভক্তগণ আহিলে অলপ ৰেষ্ট বহাৰ কাৰণে ৰাখি দিছে তো বেছি দোকান পাহাৰ নাই বনাই আছে মানে লাহে লাহে হ'ব তো বনাই আছে তো আমি দুটামান ফটো উঠি লওঁ আৰু ভিডিঅ'টো কেনেহেন পাইছে তো আপোনালোকে জনাব তো বেছি দীঘল হোৱা নাই ভিডিঅ'টো অলপ মানে শ্বৰ্টকৈ বনাইছোঁ যদি ভাল পাইছে লাইক শ্বেয়াৰটো কৰি যাব সোনকালে 1K হ'ব যাই আছে তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অলপমান মৰম দি যাব তো হৰ হৰ মহাদেৱ তো বাবাৰ তাতে পৰাই আজি ভিডিঅ'টো শেষ কৰোঁ তো এটা মৰম আৰু এটা লাইক চবখিনি দি যাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব তো আজিলৈকে এইখিনিয়ে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ তো বাই বাই গাইছ